হেল্ল' বহুত দিনৰ মই নতুন এটা ভিডিঅ' লৈ আহি গ'লোঁ আৰু মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত যোনসকলে চাইছে নিশ্চয় গম পাইছে মই ৰদলা পথাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু যোনসকলে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দিব নাজানো গতিকে যদি ইচ্ছা কৰে নিজে চাই ল'ব পাৰে তাত মানে ৰদলা পথাৰখন এতিয়া মানে সোণেৰে ভৰি পৰিল মানে ধানেৰে ভৰি পৰিল আৰু পথাৰখন দেখিবলৈ কেনেকুৱা হৈ আছে ব'লক তেন্তে চাই আহোঁ আৰু আগফালে ৰখি আছে মোৰ কাৰণে বাট চাই মোৰ বসন্তীখন মানে কিন্তু ইয়াত নাযাওঁ মই কাৰণ পথাৰখন আমাৰ পাছফালে লাগি আছে বেয়া নাপাবি হা তোৰ লগত যাব নোৱাৰিম আগতে লাগিছিল এতিয়া নাই লগা গছজোপা আছে জলকীয়া নাই আৰু আপোনালোকৰ মনলৈ এনেকুৱা এটা কুৱেশ্যন আহেনে যে ধানৰ উৎপত্তি কেনেকৈ হৈছিল সকলোখিনি ক'বলৈ চেষ্টা কৰিম আগত পথাৰখন গৈ পাই লওঁ ব'লক জপনা গতি দেখা খুলিলেতো ভাগি যাব ভাগিলেতো মোৰেই মানে ধুলাই পৰিব মানে এনেকৈ যাম আৰু দেই আৰু আৰু এইফালে ৰন্তুদাই ধান দোৱাত ব্যস্ত নহয় ঘাঁহ কটাত ব্যস্ত হ'লেতো পথাৰতে ব্যস্ত না আৰু আপোনালোকৰ যোনসকলৰ ধান খেতি আছে সেইসকল চাগে পথাৰতে ব্যস্ত আমাৰো মানে ধান চান দোৱা পৰিছে আৰু কটা পৰিছে আমাৰো শেষ হ'বগৈ আৰু লাহে লাহে ককাইদেউ নুশুনিবা এনে কথা সিহঁতৰ মিঠা লগা মিছা কথা আজিকালি ছোৱালীয়ে ধনী ঘৰৰ ল'ৰা বাছে গাঁৱৰে ডেকাৰ মন নুবুজে ককাইদেউ শুনাচোন এষাৰ কথা প্ৰাচীন কালত এজন মাছমৰীয়া আছিল সেই মাছমৰীয়াজনে সদায় বিলত মাছ মাৰিবলৈ যায় আৰু এদিন জাল বাই থাকোঁতে শিখ লগা গুটি জালত আহি লাগিল ঘৰলৈ আহি বস্তুটো ভাল দেখি যতনেৰে বেৰত আঁৰি থ'লে আৰু তেওঁ এজন বন্ধু আছিল যাৰ নাম হ'ল মিকিৰ এজনী ছোৱালী আছিল 7-8 বছৰীয়া মানৰ এদিন বাপেক আৰু জীয়েকে মাছমৰীয়াজনৰ ঘৰলৈ মিতি খাবলৈ গৈছিল তাৰপিছত ছোৱালীজনীয়ে মাছমৰীয়া ঘৰত উমলি ঘূৰি ফুৰোঁতে অকস্মাতকৈ বনৰ গুটিখিনি দেখা পাই বস্তুখিনি ল'বলৈ বৰ ইচ্ছা গ'ল নানা ৰকমৰ বুজনি দিও মান্তি কৰাব নোৱাৰিলে আৰু বন্ধুজনেও কোনো আপত্তি নকৰি ছোৱালীজনীক সেই গুটিখিনি দি দিলে তাৰপিছত প্ৰমাণ চাবলৈ বুলি দুয়ো বাপেক জীয়েকে প্ৰথমে কিছুমান গুটি চুবাই হাঁহ পাৰক খাবলৈ দিলে জানোচা মানুহে খালে কিবা বিপদে হয় তেতিয়া ভাবিবলৈ ধৰিলে যে মানুহেও সেই গুটি খাব পাৰে তাৰপিছত পাহাৰৰ এডোখৰ সমান ঠাইত বাপেক জীয়েকে মিলি সেই খেতিটো কৰিবলৈ ল'লে তাৰপিছত সেই গুটিখিনিক নাম দিলে ধান আৰু বাকলি গুচাই সিজাই খাব পাৰে আৰু তেতিয়াৰ পৰাই পৃথিৱীত ধানৰ উৎপত্তি হ'ল আৰু গাঁৱৰ মানুহে তেওঁলোকৰ পৰা সঁচ নি ঘৰত কৰিবলৈ ধৰিলে আৰু তেনেকৈ ধানৰ উৎপত্তি হ'ল আৱিষ্কাৰ হ'ল ইমানতে মানে ভিডিঅ'টো সামৰণি পৰিছে মানে বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ না সেইটো কাৰণে মানে আজি ঘৰ দিনেই আছিলোঁ সেইটো কাৰণে পথাৰলৈকে আহি পেলাই পৰিৱেশটো দেখাই দিলোঁ আৰু এইফালে মোলৈ ছোৱালী এজনী চাইছে